Hello everyone, I hope সব ভালে আছে সাগে লাস্ট এটা ভিডিওত আপোনালোকক কৈছিলো যে আমি ৰাইড এটা প্ল্যানিং কৰি আছো কি প্ল্যানিং কৰিম হেতু লৈ অলপ দিনৰ পিছত ডিসকাস কৰাৰ কথা আছিল আজি আমি গুটেখিনি লগ হৈ আছো কোন যাব গুটেখিনি লগ হম আজি হেকিন লৈ অলপ মিটআপ আছে সো অকমান পিছত আমি গুটেখিনি লগ হৈ আছো এতিয়ালৈকে আমি কোড যাম কি কথা কাকোটো কোৱা হোৱাই নাই বাৰু ঠিক আছে বলক অলপ পিছত গুটে লগৰখিনি লগ হৈ আছো তেতিয়া আপোনালোকক জনাই আছো আমি কোড যাম কিমান তাৰিখে যাম গুটে কথাখিনি আমি শেয়াৰ কৰিম আৰু মানে আমাৰ মিটআপটো এনেকুৱা হ'ব যে আমি লগত কি বস্তু নিম কি কথা কিমান টাইমত যাম গুটে বস্তুখিনি আমি ভালকে প্ল্যানিংটো কৰি ল'ব লাগিবটো হেতলে হৰকে অলপ মিটআপ এটা আছে বাৰু বলক অলপ পিছত লগ হৈ আছো এঘন্টাতকে বেছি ৰলো হেয়া এতিয়া ফাইনালি ওলাই আহিছে তাক পিক আপ কৰিছো 5 মিনিট হৈছে হিৰক আহি ৰখি আছে হৈ আছে লগ পানি ঠিক আছে চাই আছা তাত লগ হৈ আছো ফিল ডিসপ্লেটো নতুন আছিল হলো ক'ব লাগিব ডিসপ্লেটোৰ কিবা কেলিপাৰটো যোনটো হিৰক আহি ওলাই গলি পূৰ্বলে ফোন কৰিছিলো কলমত আছে বুলি তালে মাধ্যম হেকিলে আমি এনআইএলৰ চলকে যাম লয় অলপমান এই গাছটো মাৰিব কি বলে তুমি ঠিক আছে বলক আমি একেবাৰে সাইডত লগ পাই আছো তুই ক'ত ৰৈ আছা দেখিছানে এয়া আমি আহি পাইছি এজন তো ললিপপ খাই ৰখি আছে হাঁহি দেখো বেটা মুখত কি কথা কলি আকৌ প্ল্যানিং তো যত কৰিছিলো তাতটো নহলে এতিয়া বেলেগ ঠাইত কৰিবলগীয়া হৈছে যত প্ল্যানিং কৰিছিলো তাৰ সাইডতে মিটিং এখন হৈ আছে সো অলপ প্ৰবলেম হৈ গল এতনে তাৰ পৰা আহি এতিয়া আমি আহি পাইছি বুজাছে বাকি গুটেকিটা আহিটো পোৱাহিয়ে নাই আমি এতিয়া চাৰিটা গুট খাইছি চাওঁচোন বাকি কিটালৈ অলপ দেৰ ৰৈ লৈছো কফি এই খোৱা প্ল্যানিং আসলে কি আৰু কৰি আছা কি তোমালোকে কি হ কথা পাতি আছা হেতু কথা পাতা আমি যত জিটো প্ল্যানিং কৰিবলৈ আহিছিল হেতু পাতা ন বেলেগ কিবা কিবি কথা পাতি আছা কি এজনটো চুপচাপ বলেৰো এই কোৱাটো জেগাটো এইখিনিছে এইটো মৰাণহাট টাউন এইবিলাক তিনখন এইফালে পাই যাম ঠিক আছে তিনখন Hey y'all, come look at this. এইজন এজন মহাশয় এতিয়া ওলাইছে কিমান দেৰি হল টাইমটো চোৱা না ভাই সেকেন্ড টাইম চাই আৰু এটাটো আহিবলৈ বাকি আছে চাই এইজন এতিয়া ওলাইছে কিমান দেৰি চাবা এতিয়ালৈকে এটা ফ্লোৰহে ওপৰত যাবা হেতু কাৰণে লিফ্টৰ কাৰণে ৰৈ আছে নেকি কিমান দেৰি হল ৰোৱা ৰিভু देखो ये दोनों क्या दिख रहा है खुद के लिए या अपने बच्चे के लिए নহয় সেইটো বাদ দিয়া আৰু ইটো কিহৰ কাৰণে আনিছা এইটো পাহাৰটো মচিবা নেকি একেবাৰে 3 তাৰিখে লগ হৈ আছো Bye bye. A few moments later. Finally, ঘৰ আহি পাই গলোহি অলপ শপিং কৰিবলগীয়া আছিল হেদিনাৰ কাৰণে শপিং কৰা হ'ল কিন্তু সব বস্তু নাপালোই আৰু আজি সানডে কাৰণেতো বেছিভাগ দোকানে বন্ধ থাকে সো বেছি বিশেষ একো বস্তু নাপালোই যিখিনি বস্তু পালো সেইখিনিটো লৈ আহিছো বাকি চাও হেগিনত বাকিখিনি বস্তু বিচাৰিব লাগিব আৰু আমি কোড যাম কি কথাটো হেতু বিশেষ কোৱা নহলে আমি গৈ আছো অহা 3 তাৰিখে মাৰ্চৰ 3 তাৰিখে আমি গৈ আছো অৰুণাচল ডাংভেলি আৰু বেছি দিন নাই ফাইনালি বহুতখিনি পুৰা এক্সাইটেড হৈ আছে ইণ্ডিয়াৰ ফাৰ্স্ট সানৰাইজ ভিউ পইণ্ট হয় আমি তাত গৈ আছো 3 তাৰিখে বাকি ভিডিঅ' মো লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যোনসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল আইকনটো দবাই দিব তেতিয়াহে যাতে আমি ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে দেখা পায় থ্যাংক ইউ